তো হে গাইজ স্বাগতম টু নিউ ব্লগ আৰু গাইজ আজি হ'ল গাইজ জানুৱাৰীৰ প্ৰথমটো দিন আৰু গাইজ চবকে হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ গাইজ শুভেচ্ছা জ্ঞাপন কৰিলোঁ চবকে আৰু গাইজ চবে ভালে কুশলে থাকক আৰু গাইজ আজি মই আপোনালোক এই ভিডিঅ'টোৰ জৰিয়তে দেখাব বিচাৰিছোঁ যে আজি গাইজ হৰগুৰি মন্দিৰত যাম তৰে গাইজ বহুত ভাল বস্তুবিলাক আপোনালোক দেখাম আৰু আজি গাইজ মই কি কৰোঁ চব আপোনালোক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গাইজ কোনোবাই নতুন ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু গাইজ ভিডিঅ'টো আজি 1 জানুৱাৰী বুলি শ্বেয়াৰ এটা কৰি দিয়ক গাইজ মানুহ চাক না গাইছ এইবিলাক মানুহে চব হৰগুৰি মন্দিৰ দৰ্শন কৰিবলৈ আহিছে বহুতে খানা খাই আছে পিছফালে গাইছ বহুতে বহুত কিবা কানি কৰি আছে আপোনালোকে ভিডিঅ'টো চাই থাকক বহুত দিনৰ মূৰত লগ পালোঁ মিনময় ভাই খবৰ কওক আছোঁ ভাল বেয়াৰ মাজত পিছে হেপী নিউ ইয়াৰ থেংক ইউ এণ্ড চেম টু ইউ পিছে ভালে ব্লগ চগ চলি আছে আৰু তো গাইছ এটা সেৱা কৰি আহোঁ ৰ'ব গাইছ আহিলোঁ মন্দিৰৰ পৰা গাইছ হৰগুৰিৰ পৰা সেৱা কৰি বহুত মানুহ গাইছ চাক গাইছ সেৱা কৰিব গ'লোঁ গাইছ কিন্তু সেৱা কৰিলোঁ আৰু আপোনালোক দেখাব নোৱাৰিলোঁ গাইছ বেয়া নাপাব এতিয়া এবাৰ ঘৰলৈ যাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব চেলো গাইছ এতিয়া আমাৰ আছে খানা এটা আছে গাইছ গোপাল আৰু তলত তো আপোনালোকে চাই থাকিব দেখাই থাকিম আপোনালোক তো গাইজ আজিৰ এই ভিডিঅ'টোত এইখিনি আৰু গাইজ 1 জানুৱাৰী উপলক্ষে এটা সৰু ভিডিঅ' বনালোঁ আপোনালোক কেনে পালে চাওক আৰু গাইজ চবকে মোৰ ফালৰ পৰা হেপী নিউ ইয়াৰ